মোৰ এই বাচন্তিখন ঋষভ চলাব আৰু মই উঠিম বোলা এই বগৰীবিলাক খাই খাই ইতিমধ্যে আধা আধি শেষে হৈছে আৰু কি কি আহে এই পৰ্যটক এই বগৰীডাল খাব এই বগৰীডাল এতিয়া বিশেষকৈ এতিয়া কেৰ্কেটুৱাৰ কাৰণে ফেমাছ হাই গাইজ তো স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগছলৈ তো বলক আজি এঠাইত যাম তো খানা এটা আছে খানা নহয় একচুৱেলি মোৰ লগৰ ল'ৰা কেইজনমানক লগ কৰিব যাম আৰু মোৰ লগত আছে এয়া ঋষভৰ গান কেইটামান কেইদিনমান আগত ৰিলিজ হৈছে আৰু গাইজ য'ত গৈ আছোঁ নহয় আপোনালোকে চাব আৰু ভিডিঅ'টো চাই থাকক মোৰ এই বাচন্তিখন ঋষভ চলাব আৰু মই উঠিম বোলা আমি এতিয়া যাম এয়া মই উঠি ল'লোঁ বোলা পস্কিয়া এয়া পস্কিয়া পাই গ'লোঁ বেবী অলপ গাড়ীখন ৰখাই দিবাহে অলপ আগত আৰু ইয়াত আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ চৰাই আৰু মাছো আছে মাছটো বাৰু দেখুৱাব নোৱাৰিম পানীৰ তলত আছে কিন্তু চৰাইটো ওপৰতে আছে মই দেখুৱাব পাৰিম তো চাই থাকক আৰু সৰুৱা হ'ল খৰালি হাঁহৰ লগতে আৰু বিভিন্ন চৰাই তো গাইজ মই আছোঁ এতিয়া পস্কিয়া পুখুৰীৰ পাৰত তো আমি পস্কিয়া পালোঁ আহি মোৰ ঘৰ দলংঘাটৰ পৰা এতিয়া পস্কিয়া পালোঁ ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি মানে এই ছিজনটোত ঠাণ্ডা ছিজনত গোটেই বিভিন্ন ধৰণৰ চৰাই চিৰিকটি ইয়াত আপোনালোকে দেখা পাব যদি আহে তো টংলা ৰোডতে হয় এই পুখুৰীটো তো এইবিলাক দেখিছে এইবিলাক বিভিন্ন ধৰণৰ বগলী খৰালি আৰু লগতে মানে পানী কাউৰীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ পক্ষীবিলাক আহে পৰিভ্ৰমী পক্ষীবিলাকো আহে তো গাইজ ভিডিঅ'টো চাই থাকক এতিয়া যাম মৌগাঁও মোৰ লগৰ অৰূপৰ ঘৰত আৰু তাতে আমাৰ সৰুকৈ এটা প্ৰীতি ভোজন আছে তো তালৈকে যাম আৰু তাতে ৰাহুলো আহিব খুব ধুনীয়া কণ্ঠ তাৰ সিও আহিছে আৰু মোৰ লগত আছে দেখা পাইছে আপোনালোকে ঋষভ তো গাইজ চাই থাকক ভিডিঅ'টো এয়া মানে ঋষভে একদম মানে হাঁহবিলাক দেখা পাই ৰ'বই নোৱাৰিলে পৰিবি দেই চাবি আৰু আগত নাযাবি বাপৰে খুব ধুনীয়া দেই খুব ধুনীয়া আৰু তাকে দেখি এয়া ময়ো গ'লোঁ অলপ আগৰ পৰা চৰাইকেইটা চাবৰ কাৰণে খুব ধুনীয়া এইবিলাক চৰাই দেখিছে নহয় আপোনালোকে মানে নক'বা আৰু খুব ধুনীয়া সুন্দৰ পৰিৱেশ প্ৰকৃতিৰ ইমান মনোমোহা দৃশ্য ঠিক আছে গাইজ আচলতে সঁচাকৈ আমাৰ লোকেল ঠাইতো বহুত ধুনীয়া ঠাই আছে দেই আৰু এনেকৈ চৰাই চাই আহি এই জাপ দিলে ঋষভে আৰু তাৰ ভৰিত চাগে কটাই পিন্ধিলে এই চেণ্ডেল ফুলকি গ'ল তো গাইজ এয়া পস্কিয়া পুখুৰীৰ পৰিৱেশ আৰু চৰাই চিৰিকটিবিলাক কৈছোঁৱে আৰু ঠাইটো চাওক না নেচাৰেল বহুত মজা তো এতিয়া যাম আমি যাব ওলাইছোঁ এয়া মই গাড়ীত উঠিলোঁ তো বোলা চাই থাকক ব্লগছটো আৰু এনজয় কৰক আৰু এনেদৰে আহি আৰু খন্তেক পিছত 5 মিনিটমান পিছতেই পাই যাম মৌগাঁও আৰু তাত নৈ পাৰত ধুনীয়াকৈ খানা এটা হ'ব আৰু লগৰ কেইজনকো লগ পাম আৰু ঋষভে মই এনেদৰে কথা পাতি অলপ হাঁহি ধেমালিৰ মাজেৰে আহি এতিয়া পাম মৌগাঁও গাইজ চাই থাকক
এনেদৰে আহি এয়া ৰাস্তাৰ সোঁ চাইডে অলপ সোমাই গৈ তাৰ ঘৰটো পাই মানে পথাৰৰ পৰা দেখাই পায়, কিন্তু মানে পথাৰে যাব নোৱাৰা যিহেতু বাইক লৈ আহিছোঁ। আৰু চাওক নাহে কি ধুনীয়া পৰিৱেশে, বাপৰে বাপ, গাঁৱলীয়া পৰিৱেশ। আৰু এয়া মই দেখাবলৈ চেষ্টা কৰিছোঁ, এয়া হ'ল সৰিয়হ খেতি। তো আজিকালি সৰিয়হ খেতি নকৰাই হৈছে মানুহবিলাকে, আৰু খুব ধুনীয়া হৈছে, খেতি ভাল হৈছে। আৰু অকণমান এনেকৈ যায়েই অলপ ৰাইট চাইডে আমি টাৰ্ণ লৈ তাৰ ঘৰত নাযাওঁ আমি, নদীৰ পাৰত। আৰু ফাইনেলি এয়া সোমাই গ'লোঁ নদীৰ পাৰলৈ যোৱা ৰাস্তা। অৰুভাতৰ বাটেৰে যাব লাগিব, কিন্তু গৈ একদম নদীৰ পাৰত খানা খাম আমি। আৰু এইখন এখন দোকান, মানে এই দোকানখনত আমি কিবা কিবি এতিয়া ল'ম, লৈ কিনে আমি যাম। আৰু এনেকৈ দুপেকেট কুৰকুৰি লৈ কুৰুককৈ চোবাই খাই এতিয়া আমি আকৌ যাম ঋষভ, ব'লা। সেই মোকো দি আহে দুডাল খাওঁ। এনেকুৱাই কুৰকুৰি খাই এতিয়া গৈ আছোঁ। তো আহি আমি লোকেশ্যন পালোঁ আহি। তো খুব সম্ভৱ এইফালে নদীৰ পাৰৰ ফালে খাইছে সিহঁতে। হ'লেও এবাৰ ফোন কৰি লওঁ ৰাহুলক। হেল্ল' ৰাহুল, এই যে হেৰি আমি এনেকৈ আহিলোঁ, আহি পকা ৰাস্তাটো মানে এতিয়া শেষ হৈছে। ইফালে নদীৰ পাৰ আছে নেকি, আৰু ইফালে চেগুনৰ বাগান এখন আছে। দেখিছা আমাক, দেখিছা গাইছ? আমি পালোৱে আহি, আৰু বহুত নাই। ৰাহুলে ক'লে আমাক বোলে দেখিছেই, মইহে কিন্তু ভালকৈ দেখাই পোৱা নাই কোনখিনি আছে। দেখা বুলি কৈছোঁ আৰু। বোলা চিধা, বোলা চিধা। এয়া নদীৰ পাৰ পাই গ'লোঁ, আৰু সিহঁতে বোলে আমাক দেখিছে, কিন্তু আমিহে সিহঁতক ভালকৈ দেখা পোৱা নাই। এয়া সোমাই গ'লোঁ নদীৰ পাৰলৈকে, মানে এয়া বাইকখন দেখা পাইছোঁ, গতিকে ইয়াতে আছে সিহঁতে। আমাৰ বাইকখন ইয়াত দেখিলোঁ, এই তাতে খানা খাইছে। ষ্টেণ্ড কৰা, বাইকখন ষ্টেণ্ড কৰা। আৰু এনেদৰে এইখন হ'ল ৰাহুলৰ বাইক, আৰু আমি ষ্টেণ্ড কৰি কুৰকুৰি পেকেটটো শেষ কৰিলোঁ। গতিকে এয়া আমি যাব লাগিব এখন জখলা নহয়, শাকু। এই ঋষভ গ'লেই, মইহে ৰ'বাচোন। বঢ়িয়া। তো এনেকৈ আহি এইয়া দেখিলোঁ সিহঁতক, সিহঁতে পূৰা বনোৱা মেলা কৰি আছে, মাংস চাংস বনাই আছে চাগে। এই ৰাহুলে ৰান্ধনি নেকি? ঠিকেই ধৰিছোঁ। এয়া ৰাহুল। হাই ৰাহুল, হাই। বাপৰে বাপ, পূৰা মাংস বনোৱাত ব্যস্ত ন। হেপী নিউ ইয়েৰ ৰাহুলক লগ পালোঁ। অৰূপ ক'ত? এইটো অৰূপ, এই পাত লৈ আহি আছে, কলপাত। এই আমাৰ বিদ্যুতে কলপাত চলপাত কাটি লৈ আহি পেলা খোৱাই কথা আৰু আমাৰ বনভোজ। এনেদৰে আকৌ এওঁ মছলা পিছাত ব্যস্ত। এয়া আদা বাকলাই আছে, মানে আলু চালু, ইফালে ধনিয়া চনিয়া, মানে শাক চাক চব ৰেডি, মাত্ৰ বনাই খোৱাহে কথা। দে ভাই, খুন বিন্দাছ। সেয়া অৰূপ পূৰা পাত কাটাত ব্যস্ত। ভাল খবৰ। আছোঁ। আৰু ময়ো এয়া ভৰিকেইখন ধুই ল'লোঁ অকণমান, বালি চালি লাগিছে, বহুত ধূলি চুলি লাগি আহিছে। মানে এতিয়া আমাৰ মাংস চাংস ৰেডি। ইফালে ৰাহুলে বনাইছে খুব ধুনীয়াকৈ। এয়া লাই শাকৰ লগত গাহৰি মাংস। মনোজ ভায়ে বনাব পাৰে নেকি? আমিও বনাব পাৰোঁ। লাই শাক গাহৰি মাংস ধুনীয়াকৈ আজি একদম টিপ টপ। এইফালে আছে এয়া লোকেল মুৰ্গী, আৰু এয়া ৰাহুলৰ গাহৰি পূৰা উতলি আছে। আৰু এয়া ঋষভে একদম মোবাইল পিটিকাত ব্যস্ত। তাৰ মনটো অৱশ্যে ইমান এটা ভাল নহয়, যিহেতু তাৰ চেনেলটো কিবা এটা কাৰণত কপিৰাইট লাগি গ'ল। ৰাহুল
তো হঠাতে ৰাহুলে মোক মাতি দিলে কি মানে প্ৰস্তুতি কি কেনেকৈ ল'লা তাৰমানে কি হ'ল মানে একো নাই প্ৰস্তুতি বুলি ক'ব লগা একো নাই এনেও ভাবি আছিলোঁ খাম বুলি গোটেইকেইটা ইয়াতো বহুত দিন হ'ল অহা নাই মোটামুটি প্ৰায় 2 বছৰমানেই হ'ব তাৰপিছত আহিলোঁ একেলগে তো আহি আজি এনেই হঠাতে আৰু একদম ইনষ্টেণ্ট প্লেনিং একদম হঠাৎ মাতিছে একদম মানে মই আচৰিত ৰাহুলে কি হ'ল হঠাৎ বস্তুবিলাক ভাল হয় চব কামেই হঠাৎ ভাল হয় তো একদম মোৰ বেষ্ট ফ্ৰেণ্ড আৰু খুব ধুনীয়া গান গায় অলপ আৰু সৌফালে আছে বম ডাঙৰ ননৈ নদীখন তো আহি আছোঁ এতিয়া নদীখন চাব তো নদীখন চোৱা মানে চাব লগা একো নাই এইখন নদী আমাৰ ইফালেও গৈছে কিন্তু ইয়াৰ পৰিৱেশটো চাবৰ কাৰণে গৈ আছোঁ আৰু খুব ধুনীয়াকৈ এইফালে দেখা পাইছোঁ মই ঝাওবন ফুলি আছে ঝাওবনৰ গছ আৰু এই গছটো আমি সৰুতে যেতিয়া আমি এমিত পঢ়ি আছিলোঁ এমিত পঢ়ি থাকোঁতে এই গছটোৰে আমি সৰস্বতী পূজাত ধুনীয়াকৈ মণ্ডপ বনাইছিলোঁ তো এই গছটো মণ্ডপ বনাৰ কাৰণে বৰ ধুনীয়া মানে মণ্ডপ বনাবৰ কাৰণে বৰ ধুনীয়া ঝাও গছ বুলি কয় তো গাইজ বলক এয়া নদীৰ পাৰ দেখুৱাইছোঁ আপোনালোকক এইফালে মানে একদম নিস্তব্ধ পৰিৱেশ খুব ধুনীয়া পৰিৱেশ হাই হুলি একো নাই তো মানে একদম ধুনীয়া জেগা এটাত আহিছোঁ ইয়াত শ্বটো ল'ব পাৰি এইবিলাক ঝাওবনৰ মাজত কিছুমান বিহু গানৰ শ্বট ল'ব পাৰি তো ধুনীয়া ঝাও গছবিলাক ইয়াত ফুলি আছে আৰু মই এয়া দেখাইছোঁ এয়া নদীখনৰ দৃশ্য এইখনেই হ'ল ননৈ নদী আৰু এয়া হ'ল ঝাওবন আৰু গছডাল লাৰি কিবা এটা বেলেগ ভাল লাগে আৰু অতীতৰ কথা মনত পৰি যায় আৰু চিনাৰী চাওক আৰু এইখনে হ'ল বম ডাঙৰ ননৈ নদী আৰু এবাৰ ওচৰৰ পৰা নদীখন চাওঁগৈ কেনেকুৱা আৰু আমাৰ ঘৰৰ ফালে যেনেকুৱা সেনেকুৱাই হ'ব তথাপিতো ইয়াতে কিবা অলপ ডাঙৰ মাছো থাকিব পাৰে চাওঁ নাই দেখোনে কিন্তু এই নদীখনত সৰুৰে পৰা গা ধুই ডাঙৰ দীঘল হৈছোঁ দেই এই নদীখনতে সৰুৰ পৰা আমি জঁপিয়াইছিলোঁ এই নদীখনতে গা পা ধুইছিলোঁ আৰু এইফালে এইবিলাক শ্বুটিং কৰা জেগা এইবিলাক ধৰ আপোনাৰ নাইচ লোকেশ্যন শ্বুটিং কৰিব পাৰে এইবিলাকত বিহু চিহু কিবা কিবি আমিও ভাবি আছোঁ প্লেনিং আছে এফালে কৰিব পাৰোঁ আৰু এইখনেই হ'ল ননৈ নদী আৰু এয়া হ'ল গৰাখহনীয়া অকণমান দেখাব চেষ্টা কৰিছোঁ আৰু এনেকৈ নদীৰ পাৰৰ পৰা আহি থাকোঁতে হঠাৎ এজন মানুহক দেখা যেন পালোঁ এয়া আমাৰ জিন্তু বেবী আহি গ'ল জিন্তু জোনাক তো তুমি কেনেকৈ আহি পালা তোমাক কোনে খবৰ দিলে আমাৰ এই বৃহত্তম ভোজটোৰ বিষয়ে মোক ৰাহুলে ফোন কৰিলে যোৱাকালি ক'লে মহা হয় আপুনি এটেণ্ড হ'ব পাৰিব নেকি তাৰপিছত আহিলোঁ আৰু তেনেকৈ তো ভোজ খাবা ন কি ব্লগ ভোজ খাবা ন হ'ব তোমাৰ চেনেলটোৰ কথা কৈ দিয়া আকৌ বেবী চেনেল এটা আছে জিন্তু জোনাক বোলে ছাবস্ক্ৰাইব কৰিবি চবে তাতে কি পাব শ্বেয়াৰ চব কিবা কিবি কবিতা পাবি গান পাবি বল বাকী আৰু খবৰ ক বাকী আছোঁ আৰু দোকান বন্ধ কৰি মাৰি দিছোঁ খানা খাব লাগে আৰু খানা মেইন কাৰণ দোকান সদায় পাম খানা সদায় নাপাওঁ না দোকান একদিন বন্ধ কৰিছোঁ একো নাই তো সঁচাই বহুত ভাল লাগিল মই জিন্তু আহিব বুলি গম নাপাওঁ ৰাহুলৰ প্লেনিং আচলতে সি মনে মাতিছে কাকো কোৱা নাই আহি আছে আৰু কেইটামান লগৰ গান চান হ'ব অলপ গান চানৰ আমি ধুনীয়াকৈ বনাম অলপ পিছত নবনাওঁ মানে গান চান গাম তো ভাত বনাই আছে তো ভাত খাব লাগিব তো খুবেই ভাল লাগিল জিন্তুক লগ পাই নে কি কোৱা দেৱী মোক লগ পাই কেনে লাগিছে মজা লাগছে বেয়া লাগিছে নেকি বেয়া মই থেংক ইউ চাই থাকক ভ্লগছটো মজা পাব মজা আৰু গাইছ এয়া হ'ল পকা বগৰী খাওঁ আহা লগৰী মানে নৈ পাৰৰ বালিয়া বগৰী আৰু এই বগৰীডাল হ'ল ব্ৰিটেইনৰ পৰা অনা আছিলে বোলে ব্ৰিটেইনৰ সচ মই কোৱা কথা নহয় ৰাহুলে কৈছে এইজন আৰু তাতে আমি খানাটো খাইছোঁ ধুনীয়াকৈ তাত আৰু এইডাল হ'ল বগৰী আমি খন্তেক পিছত বগৰীও খাম এই বগৰীবিলাক খাই ইতিমধ্যে আধা আধি শেষে হৈছে আৰু এটা কথা মই জনাবলগীয়া আপোনালোক সুখী যে বহুত বাহিৰা পৰ্যটক এই বগৰীডাল খাবৰ কাৰণে আহিছে এই বগৰীডালৰ এনেকুৱা বস্তু আছে মানে আপোনালোকে জুবিনদাৰ গানটো শুনিছিল নে বালিয়া বগৰী এই নদীৰ পাৰতেই পাব আৰু বেলেগ ঠাইত আপুনি এই বালিয়া বগৰীটো নাপায় গতিকে বিভিন্ন পৰ্যটক আহি ইয়াত মানে বাদুলি কিবা কিবি বিভিন্ন বেলেগ দেশৰ চৰাই চিৰিকটি আহি ইয়াত বগৰী শেষ কৰি থৈ গৈছে কিবা ক'বা ৰাহুল তুমি পৰ্যটক ক'ৰ দেখিছা ইয়াত পৰ্যটক এতিয়া মোৰ বিশেষ অভিজ্ঞতা নাই বাৰু ইফালে আছে তেওঁলোকৰ ওচৰতো পানীকাউৰ হাৰগিলাও আহে আৰু কি আহে এই পৰ্যটক এই বগৰীডাল খাব
এই বগৰীডাল এতিয়া বিশেষকৈ এতিয়া কেৰ্কেটুৱাৰ কাৰণে ফেমাছ। কেৰ্কেটুৱা বহুত ইয়াতে বহুত কেইটা প্ৰজাতি আছে আমাৰ ইয়াতে কেৰ্কেটুৱা। বাদুলিটো আহে চাগে ন? বাদুলি আহে, খুব বাদুলি আহে ইয়াতে। তেওঁলোক বিভিন্ন ঠাইৰ পৰা একদম ভ্ৰমণ কৰি কৰি আহি ইয়াত জিৰাই আৰু বগৰী খায়। তো আমিও ইয়াত জিৰাইছোঁ এই গছডালৰ তলতে, বগৰীডালৰ তলতে। আমিও এতিয়া বগৰী খাম। এয়া দা, কুঠাৰ, কটাৰী, খৰি চব ৰেডি, মানে খানা মেইন। এই ৰান্ধনীয়ে পূৰা একদম হেতা মাৰি আছে, মাংস সিজা নাই, হেতা মাৰি আছে। আৰু এনেদৰে ৰাহুলে গীটাৰ এখন উলিয়াই ল'লে গান গাবৰ কাৰণে। পিছে হঠাৎ এটা অঘটন ঘটিল, গীটাৰৰ ষ্ট্ৰিং এডাল ছিঙি থাকিল। তো মানে এতিয়া ষ্ট্ৰিংডাল আনিব লাগে, তো আনি গান চান গাই অলপ ফূৰ্তি ফাৰ্তা কৰিব লাগে। খানাটো খাই লগৰ লগত ভাল লাগিছে। এয়া হ'ল লালু। আৰু এনেদৰে ভাত চাত খাই আজৰি। তো এতিয়া অলপ গান চান গালোঁ আৰু ইহঁতেও ভাত চাত এয়া খাই আছে। তো মিণ্টু আৰু লালু আৰু এনেকৈ খুব ধুনীয়াকৈ গান এটা গালে ঋষভে। তো তাৰ নতুন গান আৰু লগতে ৰাহুলেও গালে আৰু গান চান গাই ভাত পানী খাই আমি আজৰি। তো এতিয়া যাব লাগে ঘৰত। আৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। আৰু যদি সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব গাইজ।